নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালদৰে পঢ়া শুনা কৰি গৈ আছে। আজি ৰাতিপুৱা 6টাতে উঠিলোঁ, উঠি পেলাই অলপ ৰিভিজন কৰিলোঁ পলিটি আৰু হিষ্ট্ৰী। যিহেতু মই পলিটি আৰু হিষ্ট্ৰীয়ে বেছি পঢ়ি আছোঁ এইকেইদিন, সেইকাৰণে সেইখিনিকে অলপ ৰিভাইজ কৰিলোঁ। এইকেইদিন যি ক্লাছ আছিলে সেইখিনিও চালোঁ কৰিলোঁ আৰু এতিয়া ৰাতিপুৱা শুই উঠি 2-2.5 ঘণ্টামান ৰিভাইজ কৰি পেলাই এতিয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি লৈছোঁ, MCQখিনি ছল্ভ কৰি আছোঁ প্ৰিলিমছৰ। যিহেতু MCQবিলাক ছল্ভ কৰিলে বহুত বস্তু ক্লিয়াৰ হৈ যায় আৰু যিটো টপিক পঢ়া হয় লগে লগে যদি এনেকৈ MCQবিলাক ছল্ভ কৰা হয় তেতিয়াহ'লে বহুত বস্তু মানে শিকিবও পাৰি, জানিবও পাৰি আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আছিলে আহিছিলে সেইবোৰ গমো পায়। গতিকে সেয়া অলপ এইখিনি কৰি আছোঁ, যি পাৰোঁ। চববিলাকতো কৰা নাই, যিহেতু চব পঢ়া হোৱা নাই, অকল পলিটি আৰু হিষ্ট্ৰীয়ে যি দেখি আছোঁ, মানে যিবিলাক পাইছোঁ সেইবোৰ ছল্ভ কৰি আছোঁ। কিছুমান পাৰিছোঁ, কিছুমান পৰা নাই, তেনেকৈ কৰি আছোঁ। যিমানেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক ছল্ভ কৰিব, MCQবিলাক ছল্ভ কৰিব, সিমানেই ভাল। APSC লগতে UPSCৰো কৰিব লাগে। মই বৰ্তমান APSCখিনিয়ে কৰি আছোঁ, UPSCখিনি কৰা নাই, কিন্তু পিছলৈ গৈ পেলাই কৰিব লাগিব, কাৰণ সেইবোৰ কৰিলে বহুত বস্তু ক্লিয়াৰ হৈ যায়। আৰু তেনেকৈ এইখিনি কৰিলোঁ আৰু কৰাৰ পাছত এতিয়া সামৰিলোঁ। 2 নে 3 ইয়াৰৰ কৰিছোঁ আৰু বেছি কৰা নাই। এইখিনি কৰি এতিয়া 10টা বাজিলে। এতিয়া খাই বৈ অলপ মোৰ প্ৰিণ্ট আউট আছে, প্ৰিণ্ট আউটখিনি ওলাব যাওঁ। সেইখিনি ওলাই আনি পেলাই তাৰপাছত আকৌ পঢ়িব বহি যাম। আজি গোটেই দিনটো ৰুটিন মিলাই থৈছোঁ কি কৰিম, তাকে চাওঁ কমপ্লিট হয় নে নহয়। গতিকে এয়া প্ৰিণ্ট আউট ওলাই আনিলোঁ, মানে ওচৰতে হয়, আমাৰ অফিচতে আছে। গতিকে সেয়া কৰি আহিলোঁ আৰু আজি আপোনালোকক এটা বস্তু দেখাম। মানে ৰাস্তা দি আহি থাকোঁতে মই মানে এনেকৈ ফুলবিলাক বুটলি আনি আছোঁ। কিয় আনি আছোঁ আপোনালোকক দেখুৱাম। মানে কি হৈছে, কালি নে পৰহি মই ইউটিউবত এটা শ্বৰ্টছত মানে এটা ভিডিঅ' চাইছিলোঁ, এনেকৈ ফুল দি পেলাই এনেকৈ ফুলদানি নিচিনা কিবা এটা এনেকৈ বনোৱা দেখিছিলোঁ। মানে মোৰ খুব ভাল লাগিছিলে, সেইটো কাৰণে আহি থাকোঁতে ৰাস্তাত এনেকৈ ফুলবিলাক দেখিলোঁ যে, সেইটো কাৰণে এইখিনি ছিঙি আনিছোঁ আৰু এতিয়া ঘৰত গৈ পেলাই এই বস্তুটো বনাম। মানে মোৰ কিবা এটা ভাল লাগিলে সেই বস্তুটো মানে কৰিবলৈ মন যায়। আৰু যিহেতু পঢ়া শুনাৰ লগতে ইটো সিটো কৰি থাকিব লাগে মাজে মাজে, কিমান আৰু পঢ়িয়েইতো থকা হয়। মেইন টাৰ্গেটটোতো পঢ়াই হয়, ফাৰ্ষ্ট প্ৰায়ৰিটিটোতো পঢ়াই, তাৰ পাছতোতো কিবা কিবিটো অলপ ইটো সিটো নিজৰ ভাল লগাবিলাক কৰিব লাগে, হয়নে নহয়? মইতো তেনেকেই কৰোঁ। মোৰ যি ভাল লাগে, যিবোৰ বস্তু কৰি মই ভাল পাওঁ, হবি হিচাপেই হওক বা এনেই আৰু তেনেকৈ কৰোঁ। গতিকে এইটো চাওক বনাই আছোঁ, আৰু যিহেতু বনাইছোঁৱে গতিকে ভিডিঅ'টো কৰি ৰাখিছোঁ যাতে পিছলৈ চাব পাৰোঁ আৰু আপোনালোককো দেখুৱাব পাৰোঁ। যিহেতু আপোনালোকক মই প্ৰতিটো বস্তু দেখুৱাওঁ, মোৰ জীৱনত কি কৰি আছোঁ, কি কৰা নাই, কি চলি আছে। পঢ়া শুনাৰ লগতে অলপ ইটো সিটো বাহিৰা বস্তু দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু। গতিকে মোৰ ভাল লাগিছে। ছবি আঁকিব মই একে নাজানো বাৰু, এইটো যেনে তেনে কৰিছোঁ আৰু এইটো চাওকচোন কেনেকুৱা লাগিছে কমেণ্টত জনাব। মোৰতো বহুত ভাল লাগিছে। তাৰপাছত মই এয়া কৰি মেলি এতিয়া হিষ্ট্ৰী পঢ়িব আহিছোঁ, আকৌ হিষ্ট্ৰী পঢ়িব আহিছোঁ। ক্লাছ 10ৰ, এইখন ক্লাছ 9ৰ হয়। ক্লাছ 9ৰ মই আপোনালোকক আগতেও কৈছোঁ যে আপোনালোকে ছেবাৰ যিবিলাক কিতাপ আছে 6ৰ পৰা তেনেকৈ পঢ়ি যাব ছাবজেক্ট ৱাইজ। মই তেনেকৈ গোটেই ছাবজেক্টবিলাক পঢ়োঁ আৰু এতিয়া এয়া হিষ্ট্ৰীৰ মোৰ 6, 7, 8 পঢ়া হৈ গৈছে আৰু তাৰপৰা তেনেকৈ শ্বৰ্টকৈ নোটছো বনাই ৰাখিছোঁ। এয়া ক্লাছ 9ৰ আজি পঢ়িবলৈ লৈছোঁ। এয়া চাওক, ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন আৰু তেনেকৈ যিমান মানে আছে। যেতিয়া আপোনালোকে ছিষ্টেমত পঢ়ি যাব, 6ত যেতিয়া পঢ়িব তেতিয়া আপোনালোকে ইতিহাস কিৰ পৰা আৰম্ভ কৰিব। আৰু এতিয়া লাহে লাহে চাইছেনে বস্তুবিলাক বাঢ়ি গৈ আছে। গতিকে সৰুৰে পৰা আৰম্ভ কৰক, বস্তুবিলাক চব ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব। আৰু এটা কথা, অকল পঢ়ি গ'লেই নহ'ব বোলে, অকল পঢ়িয়ে আছে পঢ়ি থাকিলে কেনেকৈ, পঢ়া সময়খিনিহে মনত থাকিব, তাৰপাছতো পাহৰা হৈ যাব। গতিকে পঢ়াৰ লগতে আপোনালোকে নোটছবিলাকো বনাই যাব, শ্বৰ্ট নোটছ। মই পঢ়ি পেলাই প্ৰথমে পঢ়োঁ, তাৰপাছত শ্বৰ্ট ইম্পৰ্টেণ্ট যিবিলাক থাকে সেইখিনি নোটছখিনি বনাই যাওঁ আৰু সেইখিনি কৰিলোঁ। কৰাৰ পাছত গৰম লাগিছে ইমান, মই আইচক্ৰীম বনাইছিলোঁ। আইচক্ৰীম মানে কি, এনেকৈ
ঠাণ্ডা চৰ্বতকে এনেকৈ এইটো আইচক্ৰীমৰ মানে বৰফ বনোৱা এনেকুৱা এইটো নাম কি কয় এইটো নাজানো, এইটো দি পেলাই কালি এনেকৈ থৈ দিছিলোঁ আৰু গৰম লাগিলে এনেকৈ খাই থাকোঁ। আৰু আইচক্ৰীম আগতে বনাইছিলোঁ কিন্তু আজিকালি সময় নাই, এনেকৈ শ্বৰ্টকাট কৰোঁ আৰু। তাৰপিছত আৰু মোৰ দুপৰীয়া ক্লাছ আছিলে, তাৰপিছত ক্লাছ কৰিলোঁ 2:30 পৰা একে 5:30লৈকে একদম মানে ক্লাছ কৰি থাকোঁতে মই ভিডিঅ' নকৰোঁ, মই আগতেও কৈছোঁ মই ক্লাছ কৰি থাকোঁতে মোৰ ক্লাছত ধ্যান দিব লাগে আৰু মই সেইবিলাক ৰেকৰ্ড কৰি নাথাকোঁ। কেতিয়াও মই ক্লাছৰ সময়ত মানে লাইভ ক্লাছত মই ভিডিঅ' কৰাও নাই, গতিকে সেয়া নাই কৰা আৰু কৰি মেলি তাৰপিছত অকণমান ৰেষ্ট কৰি আজি ম'ম' খাবলৈ মন গ'ল। বহুত দিন ম'ম' খোৱা নাই, আগতেতো বহুত বস্তু বনাই খাওঁ কিন্তু আজিকালি সময়ৰ অভাৱত নোৱাৰোঁ। তথাপিও মই যিমান পাৰোঁ মানে বনাবলৈ চেষ্টা কৰোঁ, কেতিয়াবা কিবা মানে যেতিয়া মন যায় আৰু বেছিকৈ মন গ'লে। গতিকে আজি ম'ম'খিনি বনালোঁ আৰু এনেকৈ সজাই ল'লোঁ, কাৰণ মোৰ এনেকৈ প্লেটিং কৰি পেলাই মানে এনেকৈ ধুনীয়াকৈ মানে দেখি পেলাই যাতে ভাল লাগি যাওক তেনেকৈ কৰি পেলাই সেয়া সজাই লৈছোঁ। আৰু এতিয়া এইখিনি খাওঁ আৰু চবকে দিওঁ, খাই বৈ পেলাই তাৰপাছত আৰু ইমান ভাগৰ লাগিলে, দিনটো ইটো সিটো পঢ়াৰ পৰা লৈ পেলাই কিমান কি কৰিলোঁ, একে ভাগৰ লাগি গৈছে। তাৰপিছত 1 ঘণ্টামান এনেই শুই থাকিলোঁ। তাৰপিছত ভাবিছোঁ যে নাই এতিয়া অলপ CSET কৰোঁ, মেথছৰ পৰ্শ্যনখিনি কৰোঁ, যিহেতু প্ৰেক্টিচ নকৰিলে একে পাহৰা হৈ যায়। মইতো এইকেইদিন কৰাই হোৱা নাছিলে আৰু মানে যিমানেই ইজি টপিক নাথাকক কিয় যদি 2-3 দিনমান নকৰোঁ পাহৰিয়ে যাওঁ। সেইকাৰণে ওলাই লৈছোঁ আৰু যিবিলাক অলপ মানে পাহৰাই যোৱা নিচিনা লাগিছিলে সেইবিলাক মানে এটাকৈ এইবিলাক চল্ভ কৰি আছোঁ। যিমানেই প্ৰেক্টিচ কৰিব সিমানেই ভাল, গতিকে আপোনালোকেও প্ৰেক্টিচ কৰি থাকিব, ডেইলি 1 ঘণ্টাকৈ হ'লেও প্ৰেক্টিচ কৰিবই CSET পেপাৰখন, কাৰণ মেথছ জানাটো বহুত জৰুৰী, অকল APSC বুলি নহয় যিকোনো এক্সামৰ কাৰণে সুবিধাজনক হ'ব। গতিকে মেথছ প্ৰেক্টিচ কৰি থাকিব। গতিকে তাৰপাছত আৰু মই নপঢ়িলোঁ, অকণমান কাৰেণ্ট এফেয়াৰ্ছ চাই পেলাই শুই গ'লোঁ। গতিকে আজিৰ দিনটো এনেকৈ গ'ল, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। ৰাতিপুৱা জল্দি উঠিম যিহেতু, সেইকাৰণে আৰু বেছি নপঢ়িলোঁ, 11টামান বজাত শুই গ'লোঁ আৰু। গতিকে আজিলৈ ইমানেই, পুনৰ এটি ভিডিঅ'ৰ সৈতে জল্দি লগ পাম। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক আৰু ভালদৰে পঢ়া শুনা কৰি গৈ থাকক, কষ্ট কৰি গৈ থাকক, কষ্টৰ ফল এদিন হ'লেও পাবই। গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই।